এইখিনি আৰি মাছ মই ধুই কৰি এতিয়া নিমখ হালধি দি দিছোঁ। এফালে আদা নহৰু অলপমান খুন্দনাত খুন্দি লৈছোঁ। এইফালে সৰিয়হ এইখিনি আৰু এয়া পিঁয়াজ। এই পিঁয়াজ অলপ মই ইয়াত দি দিম। আৰু অলপ নহৰু ইয়াৰ পৰা ইয়াতে দি দিম। এইখিনি ভালকৈ সানি ল'ব। এতিয়া মই মাছখিনি ভাপত দিবৰ কাৰণে ইয়াতে পিঁয়াজ অলপ দি দিম। এইখিনি মই সৰিয়হ পিচি লৈছিলোঁ। এতিয়া মই ইয়াতে দি দিম। ইয়াতে মই অকণমান ধনিয়া গুড়া দি দিম। আধা চামুচমান দিলেই হ'ব, আপোনালোকে জোখত দিব মাছৰ পৰিমাণ অনুসৰি। এতিয়া মই অকণমান ৰেড চিলি দি দিছোঁ। এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি সানি ল'ম। মাছখিনি ধুনীয়াকৈ সানা হৈ গৈছে। এইখিনি আৰি মাছ আছিলে। পিঁয়াজ দি দিলোঁ, সৰিয়হখিনি গোটেই আদা নহৰু পেষ্টখিনি সৈতে সানি ল'লোঁ মই ধুনীয়াকৈ। এতিয়া মই ইয়াতে অলপ তেল দিম। এইটো খাটি সৰিয়হৰ মিঠাতেল হয়। আৰু এইটোত থকা পানীখিনি মই ইয়াতে দি এতিয়া ভালকৈ সানি ল'ম। মই কেৰাহীখন পাতি দিলোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। জুইৰ ফ্লেমটো ল' কৰি ৰাখিব। এতিয়া মই ধুনীয়াকৈ লৰাই পেলাই ঢাকন দি দিম। ইয়াতে মই এনেকৈ অকণমান পানী দি পেলাই মাছখিনি অকণমান ডুবি যোৱাকৈ দি দিলোঁ। এতিয়া ইয়াতে মই ঢাকন লগাই দিম। এইটো 20 মিনিটমানৰ পাছত এনেকুৱা হৈ গ'ল। মাছটো ধুনীয়াকৈ সিজি গ'ল। এতিয়া তলত